ছাত্ৰীসকল তোমালোকক দুটা চলকত ৰৈখিক সমীকৰণ জোৰ এই অধ্যায়টিৰ ইতিমধ্যে প্ৰতিস্থাপন পদ্ধতি আৰু বজ্ৰগুণন পদ্ধতিৰে এজোৰ সমীকৰণক কেনেদৰে সমাধান কৰে সেইটো দিয়া হৈছে আজি তোমালোকক অপনয়ন পদ্ধতিৰে এজোৰ সমীকৰণক কেনেদৰে সমাধান কৰা হয় সেইটো তোমালোকক দেখুৱাম এতিয়া আমাক এটো দিয়া আছে 5x minus 2y equal to 8 আৰু 2x plus 3y equal to 7 এইজোৰ ৰৈখিক সমীকৰণ দিয়া আছে আৰু এইটো xy চলকৰ গতিকে এই সমীকৰণজোৰ আমি কেনেকে সমাধান কৰিম অপনয়ন পদ্ধতিৰ সহায়ত প্ৰথমতে আমি এইটো 1 বুলি নামকৰণ কৰি দিও দ্বিতীয়তে এইটো 2 বুলি নামকৰণ কৰিলো এতিয়া চোৱা আমি অপনয়ন পদ্ধতি কৰোতে সদায় x ৰ সহগ বা y ৰ সহগ দুটা মিলাই লম তোমালোকে অপনয়ন মানে কি জানানে এলিমিনেশন তোমালোকে সাধাৰণতে কিছুমান টিভি প্ৰগ্ৰামত চোৱা নহয় আজি এজনক অপনয় এলিমিনেট কৰা হ'ব শুনিছানে কেতিয়াবা ঠিক তেনেকে আমি আজি এই অংকটোত এলিমিনেট কৰিম হয় x নতুবা y যদি আমি x ক অপনয়ন বা এলিমিনেট কৰো তেতিয়া হলে আমি x ৰ সহগ দুটা মিলাই লব লাগিব এতিয়া চোৱা আমি x ৰ সহগ দুটা কেনেকে মিলাই লম এতিয়া x ৰ সহগ ইয়াত কি আছে সো 5 ইয়াত আছে 2 গতিকে মই যদি 1 নম্বৰ সমীকৰণক মই 2 ৰে পূৰণ কৰো তেতিয়া হলে কি পাম চোৱা 2 5 গুণ 10 তাৰমানে ইয়াত 10x হল ইয়াত কি চিন আছে মাইনাস চিন আছে তাৰ পিছত 2 ৰে 2 দুগুণ 4 তাৰমানে 4y ইকুৱেল টু তাৰপিছত 2 8 গুণ 16 হয়নে বাৰু এইখিনি পালো ঠিক তেনেকে এইবাৰ ইয়াত কি আছে 2x আছে গতিকে আমি 2 নং সমীকৰণক কিহেৰে পূৰণ কৰিম 5 ৰে কৰিম 5 ৰে কৰাৰ লগে লগে কি হ'ব চোৱা 5 দুগুণ 10 তাৰমানে 5 to the 10x চিনটো আছে প্লাস তাৰ পিছত 5 3 the 15y ইকুৱেল টু তাৰ পিছত কি আছে চোৱা 5 7 the 35 আছে এইখিনি পালো এতিয়া দেখিছানে এই x ৰ সহগত 10 x ৰ সহগত 10 মিলি গল আমি তাৰ পিছত কি কৰিম চোৱা আমি এইটোৰ পৰা এইটো বিয়োগ দিম বিয়োগ দিয়াৰ লগে লগে কি হ'ব এই তলৰ শাৰীটোত হিহতৰ আগত যিবোৰ চিন আছে কমপ্লিটলি হলনি হৈ যাব ইয়াৰ আগত প্লাস আছে গতিকে এইটো চিন মাইনাস হৈ যাব এইটো প্লাস আছে গতিকে এইটো মাইনাস হৈ যাব এইটো মাইনাস হৈ যাব এতিয়া চোৱা ইয়াত প্লাস 10x আছে ইয়াত মাইনাস 10x আলটিমেটলি এইটো নাইকিয়া হৈ গল ইয়া দেখিছানে এলিমিনেট হৈ গল তাৰ পিছত চোৱা ইয়াত মাইনাস 4y আছে ইয়াত মাইনাস 15y আলটিমেটলি এইটো কি হ'ব জানানে মাইনাস চিনটো থাকিব 4 আৰু 15 লগ লাগি কি হ'ব 19y হ'ব ঠিক তেনেকে ইয়াতে চোৱা প্লাস 16 আছে আৰু ইয়াত মাইনাস 35 আছে যেতিয়া এটা প্লাস এটা মাইনাস হয় আমি সাধাৰণতে মাইনাস কৰো ডাঙৰটোৰ পৰা মাইনাস কৰো এটা 35 ৰ পৰা 16 মাইনাস কৰিলে আমাৰ 19 থাকে কিন্তু চিনটো কি হ'ব চাবা ডাঙৰটোৰ আগত কি চিন আছে মাইনাস চিন আছে গতিকে আলটিমেটলি মাইনাস চিন হ'ব এই মাইনাস চিন দুটা কেনসেল যাব গতিকে আমি কি হ'ব চোৱা মই এতিয়া এই ফাললে গুচি যাওঁ দেই এই ফাললে মই গুচি গলো এতিয়া আমাৰ কি পাইছিলো 19y ইকুৱেল টু 19 গতিকে আমি কি পালো চোৱা y ইকুৱেল টু এতিয়া এই y লগত এই 19 টো ইনটু হৈ আছে গতিকে মোৰ যদি হেইফালে পঠিয়াই দিও 19/19 তাৰমানে কটাকটি গৈ কিমান থাকিব 1 থাকিব গতিকে y মান মই কিমান পালো 1 পালো এতিয়া মোক কাৰ মান লাগে x ৰ মান লাগিব গতিকে x ৰ মান পাবলে হলে তোমালোকে কি কৰিবা 1 বা 2 এই যিকোনো দুটা সমীকৰণৰ যিকোনো এটা y মানটো বহুৱাই দিবা বহুৱাই দিলে তেতিয়া x ৰ মান পাবা সাপোজ আমি 2 নম্বৰটো অলপমান সৰু সৰু দেখিছো সমীকৰণটো 2 নম্বৰ সমীকৰণটোতে লওঁছো 2x plus 3y equal to 7 গতিকে চোৱা 2x plus 3 to y মানে 1 equal to 7 গতিকে চোৱা 2x equal to 7 এই প্লাস 3 টো এফালে গলে মাইনাস 3 equal to 4 মই একে লাইনতে কৰি দিছো দেই তোমালোকে কনফিউজ নকৰিবা x equal to এতিয়া চোৱা x ৰ লগত এইটো 2 হৈ আছে 2 to into হৈ আছে
মই যদি সেইফালে পঠিয়াই দিওঁ তেতিয়াহ'লে কি হ'ব ডিভাইড হৈ যাব হৰণ হৈ যাব তাৰ মানে আলটিমেটলি কি পালো x = 2 পালো আৰু y = কিমান পালো 1 পালো এই দুটা এনসার এতিয়া তোমালোকে চাবা আসলতে এইটো হৈছে নে নাই আমাৰ অংকটো হৈছে নাই এতিয়া কেনেকে চাবা চোৱা x ৰ মান 2 পাইছো ন ইয়াতে তোমালোকে বহুৱাই দিয়াচোন যিকোনো এটা সমীকৰণত বহুৱাই দিয়া 5 দুগুণ 10 হল এই 10 হল হয়নে ইয়াৰ পৰা তাৰপিছত কি চিন আছে মাইনাস তাৰ পিছত এই 1 টো ইয়াত বহুৱাই দিয়া 2 গুণ 2 তাৰ মানে কিমান থাকিল 10 ৰ দুগুণে 8 এই আমি 8 পালো নে পালো তাৰ মানে যি নহওক তোমালোকে এই x ৰ মান আৰু y ৰ মানটো 1 বা 2 সমীকৰণৰ বাওঁফালে যদি বহুৱাই দিয়া তোমালোকে যদি সোঁফালটো পাই যোৱা তাৰ মানে তোমালোকৰ অংকটো হৈছে আৰু এনেদৰে সমাধান কৰাটোকে এই পদ্ধতিটোকে অপনয়ন পদ্ধতি বুলি কোৱা হয় গতিকে আশা কৰিছো তোমালোকে বুজি পাইছা হবনে ধন্যবাদ